তেজী খুঞ্জনী এইদৰে আৰম্ভ হয় তেজীৰ অত্যাচাৰ। মাহীমাকে তেজীক দেখিব নোৱাৰে, কাৰণ মাহীমাকৰ নিজৰ বুলিবলৈ সতি সন্তান নাছিল। কোনো কথাতে কয় নহয় কিবা দুখ পাই মোৰ অন্তৰে বৰ কষ্ট পায়। মই তোমালৈ আহিলে এবাৰ ভাল পাতৰ কাপোৰ এযোৰ লৈ আহিম। মই আহোঁ, মই যাওঁ। ভবা কথা নহয় সিদ্ধি বাটত আছে। ঘৰলৈ নাজানো বা ঢেঁকী ঘৰত কি লীলা ঘটে। Eso puedo ver, ¿no?
এনেকৈ প্ৰথমে হাত আৰু তাৰ পিছত ভৰি আৰু অৱশেষত মাহীমাকে তেজীৰ মূৰটোক খুন্দি পেলালে। তাৰপিছত মাহীমাকে তেজীক চোঁচৰাই ঘৰৰ পিছফালে পুতি থলে। নকৰো দে